Hello everyone, good morning from Dambuk. আমি আজি গৈ আছো Mayudia আৰু এতিয়া Dambukত আমি কমলা লৈছো কমলা বাগানৰ পৰা আৰু এজোপা কমলা গছ আৰু মোৰ পাছফালে আছে কমলা আৰু সবেই হয়তো জানেই Dambukত পুৰা কমলা কাৰণে ফেমাস আৰু কেদিনমান আগত ইয়াত অৰেঞ্জ ফেষ্টিভেলো হৈ গৈছে তাত আহিম বুলি ভাবিছিলো এনেকৈ টাইম নিমিলা কাৰণে আহিব নোৱাৰিলো আৰু আজি গৈ আছো Mayudia আৰু ভাবিলো Dambukৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ আৰু ধুনীয়াকৈ চাই থাকিব একেলগে ভিডিঅ'টো ঠিক আছে তেনেহ'লে কমলা কেনেকুৱা ফেলে কোৱা মিঠা নে পুৰা মিঠা কমলা খাইছে Dambukত আহি লোকেল কেনেকুৱা আছে কোৱা একদম মস্তি লোকেল ফৰ ভোকেল নহয় Dambuk ভোকেল ফৰ লোকেল নে লোকেল ফৰ Dambukত আহি কেনেকুৱা লাগিছে কোৱা বহুত ধুনীয়া এতিয়া আহি আমি Dambuk পাই গ'লোহি Dambukৰ পৰা গৈ আছো আমি ক'লৈ Mayudiaত গৈ লগ পাইছো ভিডিঅ'টো চাই থাকিব একেলগে লাগিছে আছে 54 কিলোমিটাৰ আমি ইয়ালৈকে আহিছো ন ইয়াত আমি পাৰ হৈ গৈছো এইটো रोइंग पिकनिक स्पॉट ये हम लोग अभी बीच नहीं नदी है नदी ऊपर जा रहा है यो बॉय बच्चा टिंग 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 स्टार्ट हो गल जर्नी हिल एरिया 40 किलोमीटर ऊपर गए 40 किलोमीटर अप स्पीड लिमिट इज 20 हम लोगों का
ওয়েলকাম টু মায়োদিয়া পাস। চলো 20 নাই বুলি ক'লে। আৰু এতিয়া আহি অকণমান আমি ৰৈছোহি তিৱাৰী ভিলেজ এখনত। এইটো পাহাৰৰ ওপৰত এখন লাষ্ট ভিলেজ। কেনেকুৱা লাগিছে? ঠাণ্ডা আমাকা ঠাণ্ডা। ব'লা এতিয়া আকৌ যাওঁ। অকণমান ব্ৰেক লৈছিলোঁ, একেৰাহে চলাই থাকিবলৈ দিগদাৰ হৈছে, সেইকাৰণে অকণমান ব্ৰেক লৈছোঁ আৰু আকৌ এতিয়া গৈ থাকিম। ठंडा नहीं है, बारिश भी नहीं की है अभी, मतलब हाय बोलो, हाय 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 हाय। Yeah, বৰফ পাই গলো ফাইনেলি। বৰফ পাই গলো ফাইনেলি। বৰফ আহা দেখি গলো বৰফ একদম বগা বগা। বৰফটো বৰ বগাই হয়। ओहो ये एंट्री हो गया मायोदिया में हम लोगों का। ओहो या बे বৰফ বৰফ চব ফালে বৰফ। মায়োদিয়া পাই গ'লে ইয়াত গাড়ীখন পাৰ্ক কৰিলোঁ আৰু এডোখৰ খোজকাঢ়ি যাব লাগিব নেকি? খোজকাঢ়ি যাব লাগিব, ঠাণ্ডা সেইকাৰণে লেতেৰা হৈ আছে। আমি ভাল বৰফ চুওঁ। চবফালে বৰফৰ আচ্ছাদন। প্ৰকৃতিৰ কি সুন্দৰ মনোমোহা দৃশ্য।
টুপিত বৰফ টুপিত বৰফ একদম প্ৰকৃতিৰ মনোমোহা দৃশ্য আহা হাতখন ৰঙা হৈ গ'ল ৰঙা হৈ গৈছে কি ঠাণ্ডা চব ৰাইজ পুৰা এনজয় কৰি আছে কেলা আহি গৈছে কেলা আহি যায় ইমোচন জোতা শ্লিপ হৈ গৈছে জোতা খোজকাঢ়িব পৰা নাই গাড়ী ক'ত চলিব ইয়াত পেৰাডাইজ ক'ত গাড়ী আৰু আগলে চব ৰাইজে খেলাত ব্যস্ত চব ৰাইজে ফটো মাৰিছে सब लोग बर्फ लेकर मजाक कर रहा है কি ঠাণ্ডা ভাষাৰে ব্যক্ত কৰিব নোৱাৰি প্ৰকৃতিৰ মনোমোহা দৃশ্য চব ফালে বৰফ 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 আহি বহুত বেছি ভাল লাগিছে পুৰা ঠাণ্ডা পুৰা বৰফ বৰফ ভাবিছিলোঁ বৰফ নাইকিয়া হৈ যাব নেকি আৰু আহি পুৰা ভাল লাগিছে ফটো চটো পুৰা মাৰি আছোঁ মাৰি লওঁ এতিয়া অকণমান এনেই আগৰ পৰা কি আছে চাওঁ অকণমান আগলৈকে যাওঁ খোজকাঢ়ি কেনেকুৱা লাগিছে মোৰ হাতখন একদম ৰঙা হৈ গ'ল দিয়া কেইটকা লৈছে এণ্ট্ৰি দুটা টিকেট 20 টকাকৈ লয় পাৰ পাৰ্চন পুৰা মানুহ পুৰা ফুল ৰাস্তা ব্লক হৈ গৈছে বৰফ পৰি চাফা কৰি আছে ন ৱেডাৰটো একদম টোটেলি চেঞ্জ হৈ গৈছে মানে কি আন্ধা হৈ গুচি গ'ল অকণমান চাই মেলি আকৌ ঘূৰিছোঁ এতিয়া আমি বহুত দূৰ খোজকাঢ়ি আহিলোঁ আকৌ আমি গাড়ী থোৱা জেগালৈকে যাবলৈ সময় আছে যাবলৈ আহিছোঁ বহুত চালোঁ বৰফৰ লগত খেলিলোঁ এতিয়া আমি গাড়ী থোৱা জেগালৈ গৈ আছোঁ অকণমান আগলৈ খোজকাঢ়ি নহ'লে গাড়ী আনিব নিদিয়ে চাগে ন আহিব নিদিয়ে গাড়ী ভৰাব নিদিয়ে মানে কি বহুত বৰফ আৰু পূৰা শ্লিপ হ'ব ইয়াত ন গাড়ী আগতে ৰাখিব লাগে আৰু আনানি গ'লেচোন এইফালে যায় যাব দিয়ে আৰু এতিয়া নৰ্মেলি আহিব নাযাওঁ এইটো ভিউ পইণ্ট ইমান তলৰ পৰা আমি ওপৰত আছোঁহি এতিয়া আমাৰ ঘৰমুৱা যাত্ৰা বহুত বৰফ খেলা হ'ল বৰফ চালোঁ হাতখন একদম হাত ৰঙা হৈ অৱস্থা বেয়া হৈ গৈছে তাত অভাৰঅল ঠিকেই লাগিলে ভাল লাগিলে বৰফৰ দেশত অলপ আহি ভাল লাগিলে মজা লাগিলে বৰফ
আপোনালোকেও আহিব পাৰে, খুব ধুনীয়া জেগা, আহি ভাল পাব। আপোনালোকৰ আহিব যদি বিচাৰে আহিব পাৰে, বহুত ধুনীয়া জেগা, আহি বহুত বেছি ভাল লাগিলে। বহুত দিনৰ পৰা আহিম বুলি কৈছোঁ, ফাইনেলি আজি আহিলোঁ, মজা লাগিছে। ঠাণ্ডা ঠাণ্ডা হাৱা।